খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। ময়ো ভালেই আছোঁ। আজি মই এনেকুৱা এটা ঘৰুৱা উপায় লৈ আহিছোঁ, যিটো উপায় প্ৰয়োগৰ দ্বাৰা আমি আমাৰ ঘৰত থকা সকলো মহবোৰ আঁতৰাব পাৰোঁ। যিহেতু আমি আমাৰ সকলোৰে ঘৰতে বহুত মহৰ উৎপাত দেখিবলৈ পাওঁ। অলপ সময় আমি বহিব ল'লেই মহবোৰে চাৰিওফালৰ পৰা আগুৰি ধৰে। আৰু এই মহৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ আমি বজাৰৰ পৰা নানা ধৰণৰ গুড নাইট, মৰ্টিন আদি কইল কিনি আনো। কিন্তু এই গুড নাইট বা মৰ্টিন কইলসমূহে আমাৰ শৰীৰত যথেষ্ট ক্ষতিসাধন কৰে। ইয়াৰ পৰা নানা ধৰণৰ বেমাৰৰ সৃষ্টি হয়। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে এই কইলসমূহ যথেষ্ট ক্ষতিকাৰক। আৰু ৰিচাৰ্চত পোৱা গৈছে এটা কইলৰ পৰা যিখিনি প্ৰদূষণ ওলায়, সেই প্ৰদূষণ 100টা চিগাৰেটৰ সমান হয়। গতিকে আমি যিমান দূৰ পাৰোঁ এই কইলসমূহ ঘৰত ব্যৱহাৰ নকৰাই আমাৰ কাৰণে উপযোগী। এই মিশ্ৰণটো বনাবৰ কাৰণে মই প্ৰথমতে এটা মাটিৰ পাত্ৰ লৈ লৈছোঁ। এতিয়া মই 4-5 টুকুৰমান নহৰু লৈছোঁ। নহৰুখিনি মই এতিয়া অলপমান গুড়ি কৰি ল'ম। আৰু ইয়াৰ বাকলিখিনি আপোনালোকে ইচ্ছা কৰিলে পেলালেও হ'ব বা নেপেলালেও কোনো কথা নাই। মই বাকলিখিনি পেলোৱা নাই। এয়া মই নহৰুখিনি গুড়ি কৰি লৈছোঁ। এতিয়া ইয়াতে মই কেইটুকুৰমান কপূৰ দিম। কাপোৰখিনি মই সৰু সৰু টুকুৰা কৰি লৈছোঁ। এতিয়া এইখিনি মই গুড়ি কৰি নহৰুখিনিৰ ওপৰত মিক্স কৰি দিম। এতিয়া মই ইয়াতে অলপমান মিঠাতেল দিছোঁ। আৰু 2-3 টোপালমান মই নিম অইল দিছোঁ। নিম অইলটো অপশ্যনেল হয়, আপোনালোকৰ ঘৰত যদি থাকে দিব বা নিদিলেও কোনো কথা নাই। নিম অইলটো দিলে এটা ধুনীয়া গোন্ধ ওলায়। এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া মই অলপমান কটন লৈ ল'ম। এতিয়া মই চাকিটো জ্বলাই দিম। এই চাকিটো জ্বলোৱাৰ ফলত ইয়াত যিখিনি বস্তু মই মিক্স কৰিছোঁ, ইয়াৰ পৰা যিটো ধোঁৱা ওলাব, সেইখিনি মহৰ সহ্য নহয় আৰু মহবোৰ বাহিৰ ওলাই যাব। আৰু ই আমাৰ শৰীৰৰ কোনো ধৰণৰ ক্ষতিসাধন নকৰে। এইদৰে চাকিটো জ্বলাই 10-15 মিনিটমান সময় দৰ্জা খিৰিকীবোৰ সম্পূৰ্ণ বন্ধ কৰি দিব, যাতে ইয়াৰ পৰা ওলোৱা ধোঁৱাখিনি চাৰিওফালে বিয়পি পৰে ৰুমৰ। আৰু 10-15 মিনিটমান পিছত দৰ্জা খিৰিকীবোৰ খুলি দিব। আৰু দেখিব সকলোবোৰ মহ আঁতৰি গৈছে। আৰু ৰাতি শোৱাৰ সময়তো এইটো বিচনাৰ ওচৰত জ্বলাই থ'ব পাৰে। গতিকে আপোনালোকে ব্যৱহাৰ কৰি চাব। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।